गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वर गुरुर्साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः गुरवे नमः गुरवे नमः। নমস্কাৰ বন্ধুসকল, মই পৰশমণি বৰা, যোগ আৰু প্ৰাকৃতিক চিকিৎসক আৰু NLP প্ৰশিক্ষক। বন্ধুসকল, বৰ্তমান সময়ত যি কৰোণা ভাইৰাছৰ আক্ৰমণ, ইয়াৰ লগত আমি যুঁজিবলৈ আমি আমাৰ নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আমি সবল কৰিব লাগিব। কাৰণ এতিয়া সময় আহি পৰিছে, আমি এতিয়া সোমাই থাকিব নোৱাৰোঁ, আমি এতিয়া ওলাই যাব লাগিব, আমি এতিয়া কৰোণা ভাইৰাছৰ লগত সহ অৱস্থান কৰিব লাগিব। কিন্তু এই মুহূৰ্তত আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা। তো আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা আমাৰ শৰীৰৰ 4টা মূল অংগৰ দ্বাৰা গঠিত হৈছে। সেইকেইটা হৈছে আমাৰ যিটো আমাৰ কয় লিম্ফেটিক ছিষ্টেম, WBC হোৱাইট ব্লাড চেল, স্প্লিন মানে আমাৰ প্লিহা, আৰু বন মেৰো আমাৰ অস্থি মজ্জা। এই 4টা বস্তু লগ লাগি আমাৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধক তন্ত্ৰ গঠন হৈছে। আৰু এই ৰোগ প্ৰতিৰোধক তন্ত্ৰৰ যিটো প্ৰধান যিটো আমাৰ লিম্ফ ছিষ্টেম, ই আমাৰ যদি 24 ঘণ্টাৰ বাবে আমাৰ লিম্ফেটিক ছিষ্টেমে কাম নকৰা হয়, আমাৰ শৰীৰত ইমান বিষাক্ত দ্ৰব্য জমা হ'ব যে আমি মৃত্যু হ'ব। আৰু লিম্ফেটিক ছিষ্টেমৰ কাৰণে ইয়াক চাফা কৰি ৰখাৰ কাৰণে দুটাই প্ৰধান বস্তু, এটা হৈছে ডিপ ব্ৰিডিং, গভীৰ উশাহ লোৱা, দ্বিতীয় হৈছে আমাৰ বডি মুভমেণ্ট। আমি যিমান এক্সাৰচাইজ চলা ফুৰা কৰিম, আমাৰ লিম্ফেটিক ছিষ্টেম ক্লিন হৈ থাকে। আৰু এটা কথা, আমাৰ শৰীৰৰ হাৰ্টে আমাৰ গোটেই শৰীৰত তেজটো পাম্প কৰিছে, গোটেই তেজ শৰীৰত বিয়পিছে, কিন্তু শৰীৰৰ পৰা যিবিলাক বিষাক্ত তেজ তলৰ পৰা যিবিলাক ওপৰলৈ উঠি আহিছে, সেই তেজবিলাক ওপৰলৈ পাম্প কৰাৰ কাৰণে আমাৰ যিটো কলা ফুলৰ মাচুলটো, সেই মাচুলটোত এটা ভাল্ভ বুলি ধৰক বা এটা পাম্প আছে, সি ওপৰলৈ পাম্প কৰে। তো আজি আমি আপোনালোকক ইয়াতে এটা এক্সাৰচাইজ, তাৰ নাম হৈছে স্বাইছো, SWAISO, স্বাইছো। স্বাইছো এক্সাৰচাইজৰ দ্বাৰা আমাৰ কি হয়, আমাৰ এই কলা ফুলৰ মাচুলটোত যিখিনি মানে পাম্প আছে বুলি ধৰক, সি এক্টিভেট হয়, আৰু ফলত আমাৰ শৰীৰৰ ওপৰলৈ ৰক্ত সঞ্চালনৰ গতিটো বৃদ্ধি হয়। আৰু লগতে এই এক্সাৰচাইজটোৰ ওপৰত বহুত গৱেষণা হৈছিলে জাপানত, আৰু তেতিয়া তেওঁলোকে পালে যে এইটো বৰ সাংঘাতিক এক্সাৰচাইজ। স্বাইছো ই আমাৰ শৰীৰৰ প্ৰায় সকলোবিলাক, শৰীৰৰ তলৰ পৰা ওপৰলৈকে গোটেই শৰীৰটো আমাৰ ৰক্ত সঞ্চালন ঠিক কৰি দিয়ে, আমাৰ হাৰ্টৰ ক্ষমতা ঠিক কৰে, লাঞ্চৰ ক্ষমতা ঠিক কৰে। মোটামুটি ক'বলৈ গ'লে 10 মিনিট সময় যদি আমি স্বাইছো অভ্যাস কৰোঁ, ই আমাৰ 10 মাইল দৌৰিলে বা খোজকাঢ়িলে যিখিনি লাভ পোৱা যায়, সেই একেই লাভেই পোৱা যায়। গতিকে এই আসনটো আজি আপোনালোকক, আসন নহয়, এইটো এটা ব্যায়ামেই ধৰক, এই ব্যায়ামটো আজি আপোনালোকক ইয়াতে মই দেখুৱাইছোঁ। গতিকে এইটো আপোনালোকে নিয়মিত 10 মিনিট সময় ইয়াৰ অভ্যাস কৰিলে যথেষ্ট ভাল ফল পোৱা যায়। আৰু ইয়াৰ কৰাৰ নিয়মটো হ'ল যে প্ৰতিটো ছাইডতে আমি 100 বাৰকৈ কৰিব লাগে। তো আৰম্ভণিতে আপুনি 10 বাৰকৈ আৰম্ভ কৰিব, পূব পিনে 10 বাৰ, তাৰপিছত আপুনি নিজৰ বাওঁহাতে ঘূৰিব 10 বাৰ, আকৌ প্ৰতিবাৰ বাওঁহাতে ঘূৰি 10 বাৰকৈ আৰম্ভ কৰক। প্ৰতিদিনে আপুনি ইয়াক 5 বাৰ 10 বাৰকৈ বঢ়াই আপোনাৰ টাৰ্গেটটো থাকিবলৈ প্ৰতিটো দিশতে 100 বাৰকৈ 400 বাৰ। 400 বাৰ কৰাওঁতে আমাৰ 10 মিনিট সময় লাগে। তাৰপিছত আমি যেতিয়া এইটো কৰিম, আমি প্ৰথমে যেতিয়া পূব পিনে আৰম্ভ কৰিছোঁ, আমি মনতে ভাবিব লাগে যে নীলা ৰংটোৱে শান্তিৰ প্ৰতীক। ই অনুভৱ কৰিব লাগে যে আপুনি যেতিয়া কৰিছে, আপোনাৰ গোটেই শৰীৰত নীলা ৰং বিয়পি পৰিছে, আপোনাৰ মন শান্ত হৈ পৰিছে, আপোনাৰ নাৰ্ভাছ ছিষ্টেম সম্পূৰ্ণৰূপে ৰিলেক্স হৈ পৰিছে। তাৰপিছত আপুনি নিজৰ বাওঁহাতে ঘূৰিব, বাওঁহাতে ঘূৰাৰ পিছত আপুনি মনতে কল্পনা কৰিব হালধীয়া ৰংটো আনন্দৰ প্ৰতীক। আপুনি যেতিয়া এতিয়া হালধীয়া ৰংটো কল্পনা কৰি অনুভৱ কৰিব যে আপোনাৰ গোটেই শৰীৰত হালধীয়া ৰং বিয়পি পৰিছে, শৰীৰৰ প্ৰতিটো অণু
পৰমাণু প্ৰতিটো কোষলৈকে আপোনাৰ আনন্দৰ অনুভূতিবিলাক বিয়পি পৰিছে খুব ভাল লাগিছে যিমানে আপোনাৰ মনত আনন্দৰ অনুভূতি আহিব সিমানে আপোনাৰ শৰীৰত এণ্ডৰফিন হৰমনৰ নিঃসৰণ বাঢ়ি যায় এণ্ডৰফিন হৰমনে কোৱা হৈছে আমাৰ শৰীৰৰ হেপী হৰমন ই আমাৰ শৰীৰৰ প্ৰতিটো কোষৰেই ই লালন পালন কৰে এণ্ডৰফিন হৰমন আমি যিমান যেতিয়া আনন্দ অৱস্থাত থাকোঁ আমাৰ শৰীৰত সেইটো হৰমনৰ নিঃসৰণ বৃদ্ধি পায় তাৰপিছত আপুনি পুনৰ বাওঁহাতে ঘূৰিব আৰু তেতিয়া আপুনি মনতে কল্পনা কৰিব ৰঙা ৰংটোৱে কি কৰিছে শক্তিক প্ৰতিনিধিত্ব কৰিছে যিমানে আপুনি ৰঙা ৰংটো মনতে ভিজুৱেলাইজ কৰিছে আপুনি অনুভৱ কৰিব যে আপোনাৰ শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি হৈছে শৰীৰৰ প্ৰতিটো কোষলৈ যেন শক্তিৰ সঞ্চাৰ হৈছে সেইকাৰণে ৰঙা ৰংটো কি হৈছে আমাৰ হিন্দুত যিটো শাক্ত ধৰ্ম শাক্তসকলে কি হৈছে শক্তিৰ যিসকলে পূজাৰী তেওঁলোকে সদায় ৰঙা কাপোৰ পৰিধান কৰে ৰঙা বস্ত্ৰ তাৰমানে সি শক্তিৰ প্ৰতীক আৰু যেতিয়া আপুনি ৰঙা ৰংটো মনতে কল্পনা কৰি থাকিব আপুনি অনুভৱ কৰিব যে আপোনাৰ শক্তি বৃদ্ধি হৈছে আৰু শেষত আপুনি কল্পনা কৰিব আপুনি বেঙুনীয়া ৰংটো হৈছে ঈশ্বৰীয় কৃপাৰ প্ৰতীক বেঙুনীয়া ৰংটো আপুনি মনতে কল্পনা কৰি অনুভৱ কৰি থাকিব যে মোৰ ওপৰত ভগৱানৰ কৃপা বৃষ্টি হৈছে বেঙুনীয়া অনুভৱ কৰি থাকিব যে বেঙুনীয়া ৰংবিলাক বৰষুণ পৰা দি মোৰ শৰীৰত পৰিছে আৰু ভগৱানৰ কৃপা বৃষ্টি হৈছে একদম সকলো মই ভগৱানৰ ওপৰত এৰি দিছোঁ একদম নিশ্চিন্ত মনে মই এতিয়া মোৰ নিজৰ কাম কৰি গৈছোঁ সকলো মই কমপ্লিট চাৰেণ্ডাৰ তো এইদৰে আপুনি 4টা দিশতে আপুনি নিয়মিতভাৱে 10 মিনিট 100 বাৰকৈ আপুনি স্বাইছৰ অভ্যাস কৰি থাকক আপুনি দেখিব যে আপোনাৰ কাৰ্যক্ষমতাই হওক শৰীৰৰ শক্তি হওক সকলোবিলাক আপোনাৰ চেঞ্জ হ'বলৈ আৰম্ভ কৰিছে আৰু এইটো এই স্বাইছটো মানে ABCD এই মানে আৰ্থ্ৰাইটিছ দি ব্লাড প্ৰেছাৰ কেঞ্চাৰ দি ডায়েবেটিছ এই 4টা ক্ষেত্ৰতে বৰ চমৎকাৰী ৰিজাল্ট দেখুৱাইছে আৰু ইয়াৰে কেৱল এইকেইটাই নহয় ইয়াৰে 100টা লাভ গতিকে বন্ধুসকল এটা ব্যায়াম আৰু 100টা লাভ ইয়াক আমি নিয়মিতভাৱে কৰিব লাগে মাত্ৰ 10 মিনিট সময় লাগে কিন্তু তাক কিছুদিন অভ্যাস কৰাৰ পিছতে ইয়াৰ ফলটো আপুনি নিজেই গম পাব গতিকে আহক এতিয়া আমি স্বাইছটো কেনেকৈ কৰিব লাগে ভালদৰে শিকি লওঁ পূব দিশে মূৰ কৰি আৰম্ভ কৰিব আৰু ইয়াতে উশাহটো ল'বলৈ চেষ্টা কৰিব নালাগে উশাহ স্বাভাৱিকভাৱে শৰীৰত প্ৰৱেশ কৰিব কেৱল জোৰকৈ উশাহটো উলিয়াই দিব লাগে আৰু পূব দিশত আপুনি মনতে নীলা ৰংটো কল্পনা কৰিব নীলা ৰং শান্তিৰ প্ৰতীক এনেদৰে 10 বাৰ কৰি আপুনি বাওঁহাতে ঘূৰিব আৰু সেইপিনে আপুনি হালধীয়া ৰংটো কল্পনা কৰিব হালধীয়া ৰং আনন্দৰ প্ৰতীক শৰীৰৰ প্ৰতিটো কোষলৈ আনন্দৰ অনুভূতি বিয়পি পৰিছে তাৰপিছত পুনৰ বাওঁহাতে ঘূৰিব এবাৰ ৰঙা ৰং কল্পনা কৰিব ৰঙা ৰং শক্তিৰ প্ৰতীক শৰীৰত সকলোতে শক্তি বিয়পি পৰিছে ৰক্ত প্ৰবাহ বৃদ্ধি পাইছে শৰীৰৰ প্ৰতিটো অংগলৈকে প্ৰচুৰ পৰিমাণে শক্তি সঞ্চালন ঘটিছে তাৰপিছত আপুনি এই বেঙুনীয়া ৰংটো কল্পনা কৰিব বেঙুনীয়া ৰং ঈশ্বৰীয় কৃপাৰ প্ৰতীক অনুভৱ কৰক গোটেই শৰীৰত ভগৱানৰ কৃপাৰ বৃষ্টি হৈছে বেঙুনীয়া ৰংবোৰ বৰষুণ পৰা দি আপোনাৰ শৰীৰত পৰিছে এনেদৰে আপুনি প্ৰতিটো দিশতে 10 বাৰকৈ কৰিব আৰু ইয়াক ক্ৰমান্বয়ে আপুনি বঢ়াই নি থাকিব 100 বাৰ আপুনি টাৰ্গেট ল'ব গতিকে ধন্যবাদ বন্ধুসকল প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব মাই চেনেল ড্ৰিমছ অফ ডেষ্টিনি বাই পৰশমণি থেংক ইউ